এটা সৰুভাগে ৰিকুৱেষ্ট আছে, যদিহে চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু সেই বেলাকনটো যে একদম টিপি দিব টিপি দিব। হে গাইজ পুনৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে গেবইজ 2.0। আৰু গাইজ এটা কথা বহুত দুখ লাগে, মোৰ প্ৰতিটো ভিডিঅ' চাওক আপোনালোকে, আৰু ভিডিঅ'টো চাওক কিমান ভিউজ আহিছে। মোৰ বাৰু ভিউজ আহে, কিন্তু মোৰ চেনেলটো কিয় ছাবস্ক্ৰাইব নকৰে? দুখ লাগে, ভিউজ বহুত আহে কিন্তু এটা ভিডিঅ'টো 1K হৈ আছে, কিন্তু ছাবস্ক্ৰাইবাৰ ইমান নাই। মানে ছাবস্ক্ৰাইবাৰ 300 এটা নে 2টা আছে। চ' মানে অলপ ছাবস্ক্ৰাইব কৰি দিয়ক ন, যোনে যোনে কৰা নাই। আৰু যদিহে ছাবস্ক্ৰাইব কৰে তেতিয়া ভাল লাগে ভিডিঅ' বনাই, নহ'লে ভিডিঅ' বনাবলৈ মনেই নাযায় বে। আৰু গাইজ আজি বহুত দিন বৰষুণ চৰষুণ দি আছিলে, চ' ভিডিঅ' বনোৱা নাছিলোঁ, আৰু এনেই ঘৰৰ এডোখৰতে ওলাই আহিলোঁ। আৰু ভাল লাগে জেগাটো, কিবা এটা চাওক না, বাগানৰ গতে একদম। ভাবিলোঁ ইয়াতে আজি এটা ভিডিঅ' বনাই দিওঁ, চ' চাই থাকোঁচোন ভিডিঅ' কি হয়। তো গাইজ এইকেইদিন বৰষুণ দি আছে, চব ভিডিঅ' দিয়া নাছিলোঁ, আৰু বৰষুণটো আজি নাই বাৰু। ভাল লাগিছে আজি বৰষুণ নাই। চ' বৰষুণ নাথাকিলে ৰ'দ দিলে ভিডিঅ' আহি যাব আপোনালোকৰ মাজলৈ। আৰু এটা প্ৰব্লেম হৈছে মানে কি, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই, কিন্তু ভিডিঅ'বোৰ চাই পিনে লাইক কৰে কিছুমানে লাইক চাইক নকৰে, আৰু চেনেলটো মানে ছাবস্ক্ৰাইব নকৰে। মানে আপোনালোকে কি হৈছে মানে ভাল লগা নাই নে কি ভিডিঅ'বোৰ? যদি ভাল লগা নাই কৈ দিয়ক, মানে ইউটিউবটো এৰিয়ে দিম। আৰু যদি ভাল লগা নাই কমেণ্ট এটা কৰি জনাই দিব, যদি ভিডিঅ'বোৰ চাই ভাল লগা নাই। এনেই মানে কি এনেকৈ ভিডিঅ' কিমান বনাই থাকিম আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইবে নকৰে। এতিয়া 300টা ছাবস্ক্ৰাইবাৰ আছে, কিন্তু সেই 300টা থকা আজি খুব বেছি কমচে কম 15-20 দিনমান হৈ যাব হ'ল। মানে যদি 15-20 দিনমানত এনেকৈ যদি ছাবস্ক্ৰাইবাৰ নাবাঢ়ে, যদি 1 বছৰত যদি মই 1K ছাবস্ক্ৰাইবাৰ কৰিবই নোৱাৰোঁ, তেন্তে ভিডিঅ' বনাই কি লাভ আছে বাৰু? নহয় মানে যদি ভিডিঅ'বোৰ ভাল নালাগে ডাইৰেক্টলি কমেণ্ট কৰি কৈ দিব, মানে তোৰ ভিডিঅ'বোৰ ভাল নালাগে বা তোমাৰ ভিডিঅ'বোৰ ভাল নালাগে, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা বা কিবা নাই কৰা। আৰু ভিউজ আহি থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মানে ভিডিঅ'বোৰ ভাল নালাগে চাগে চাই পিনে। আৰু কমেণ্ট আহে বা 2-এটা হ'লেও ইমান নাহে মানে। তো 300টা মানে যেনেকৈ আছে 300টা ছাবস্ক্ৰাইবাৰ যি আছে আৰু মানে তাতকৈ এটা বঢ়া নাই, কমাও নাই, একো হোৱাই নাই। মানে অলপতো হেল্প কৰক ন, চেনেলটো অকণমান শ্বেয়াৰ কৰি দিয়ক, তেতিয়া ভাল লাগিব। যদি ছাবস্ক্ৰাইবাৰটো বাঢ়ে ভিডিঅ' বনায়ো ভাল লাগে। তো সেইটোৱে ক'বলৈ আজি ভিডিঅ'টো বনাই দিছিলোঁ মানে, আৰু আপোনালোকক দেখুৱাই দিছোঁ মই থকা জেগাটোৰ বেকগ্ৰাউণ্ডটো, তো চাই লওক। আৰু আজি ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য যে মই বহুত দিন ৰ'জ দিয়া নাই, আৰু আপোনালোকে গম পাইছে চাগে মই ৰ'জ দিয়া নাই। চ' ৰ'জ মানে কি, ৰ'জ দিবলৈ পাৰোঁ, কিন্তু বতৰ যিহে বৰষুণ দি আছে, চ' বৰষুণৰ বতৰত মানে ৰ'জ বনাবলৈ প্ৰব্লেম হৈ যায়। মোৰ ঘৰৰ চাউণ্ডটো আহি থাকে, বৰষুণৰ চাউণ্ডটোৱে শুনিব নে মোৰ চাউণ্ডটোৱে শুনিব। চ' সেইটো কাৰণে ৰ'জ বনোৱা নাছিলোঁ, কিন্তু আজি অলপ বতৰটো ভাল কৰিছে, ৰ'দ দিছে। তো মানে ভাবিছোঁ যদি কেনেকৈ ৰ'দ দিয়ে তেন্তে ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ। আৰু এটা সৰুকৈ ৰিকুৱেষ্ট আছে, প্লিজ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে। মানে আপোনালোকৰ বাবে যিমান পাৰোঁ মই ভিডিঅ' বনাই গৈ আছোঁ। কেতিয়াবা প্ৰব্লেম হৈ যায়, ভিডিঅ' অহা অলপ দেৰি হৈ যায়। চ' ভিডিঅ'টো অহাত অলপ দেৰি হ'ব পাৰে, মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে কিমান আৰু এনেকৈ হেৰি কৰি থাকিম, যদি এবছৰত যদি মই 1K ছাবস্ক্ৰাইবাৰ কৰিব নোৱাৰোঁ, তেন্তে ইউটিউব চেনেল খুলি লাভেই নাই মানে। চ' বুজি পাইছে চাগে, চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ বাই, পুনৰ লগ পাম নতুন এটা ৰোষ্টৰ হেতি। তো জয় আই অসম।